নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল ইতিমধ্যে আপোনাৰ আগৰ ভিডিঅ'ত আমি জনাইছিলো যে কি শিক্ষা হেতু পৰ্টেলত যথেষ্ট নতুন তথ্য সংযোগ কৰা হৈছে আৰু শিক্ষা হেতু পৰ্টেলটো যথেষ্ট আপডেট হৈছে গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে আমি কেনেকুৱা ধৰণে শিক্ষা হেতু পৰ্টেলত নতুন পদ্ধতিৰে লিভ এড কৰিব লাগে অৰ্থাৎ সিএল এড কৰিব লাগে সেই বিষয়ে ছুটিকৈ জানিবৰ কাৰণে চেষ্টা কৰিম কাৰণ ইয়াৰ আগৰ ভিডিঅ'ত আমি সিএল এড কৰাৰ বিষয়ে বহলকৈ আলোচনা কৰিছিলো শ্ৰদ্ধা ছাৰবেদসকল নতুন পদ্ধতিৰে শিক্ষা হেতু পৰ্টেলত আমি লিভ লবলৈ হলে আমি টিচাৰ এণ্ড যাব লাগিব টিচাৰ এণ্ড ষ্টাফত যোৱাৰ পিছত তাত এটা অপচন পাম টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যোৱাৰ পিছত এনেকুৱা ধৰণে এটি পেজ ওলাব মই খৰকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো যেহেতু একলৈ আগতে ভিডিঅ' প্ৰস্তুত কৰিছো যেতিয়া টিচাৰ এণ্ড ষ্টাফ লিষ্টিং বুলি এই পেজটো ওলাব ইয়াত সকলো শিক্ষকৰ নাম ওলাব আৰু পেজটো যেতিয়া আপোনালোকে ক্ৰমান্বয়ে লেফট সাইডে ঠেলি দিলে এনেকুৱা ধৰণৰ এটা অপচন ওলাব সিলেক্ট একচন প্ৰতিজন ছাৰ বাইদেউৰ কাষতে সিলেক্ট একচন বুলি ওলাব যেতিয়া সিলেক্ট একচন নামৰ অপচনটোত ক্লিক কৰিলে আপোনালোকৰ এই পেজটো ওলাব এনেকুৱা ধৰণৰ পাঁচটা অপচন ওলাব ইয়াৰে 4 নম্বৰ যেটো অপচন সেই অপচনটো চাওক ভিউ লিভ বেলেন্স বুলি ওলাব আপুনি ভিউ লিভ বেলেন্সত ক্লিক কৰিব লাগিব ভিউ লিভ বেলেন্সত ক্লিক কৰিলে আপোনালোকৰ এই পেজটো ওলাব এই পেজটোৰ একেবাৰে ওপৰত চাওক এড লিভছ বুলি আহিব এড লিভছত আপুনি ক্লিক কৰিব লাগিব এড লিভছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো ওলাব আৰু এই পেজটো ওলোৱাৰ লগে লগে ইয়াত কিছু নতুনত্ব আহিছে আগতে ইয়াতে কিছু কথা আছিল আৰু ইয়াত কিছু নতুন সংযোজন হৈছে নতুন সংযোজনখিনি কি হৈছে আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক ইয়াতে আগতে চাওক আমাৰ যেটো এই একাডেমিক ইয়াৰ আছিল একাডেমিক ইয়াৰটো ইয়াতে কি হৈছে খলনি হৈছে আগতে যেটো একাডেমিক ইয়াৰ আছিল এই ক্যালেন্ডাৰ ইয়াৰ যেটো আছিল ক্যালেন্ডাৰ ইয়াৰটো আগতে 2023-25 আছিল এতিয়া ক্যালেন্ডাৰ ইয়াৰটো ইয়াতে 2024 হল অৰ্থাৎ আমাৰ ইয়াৰ আগতে মই ভালেকিটো ভিডিঅ' প্ৰস্তুত কৰিছো আমাৰ ছুটিবিলাক ক্যালেন্ডাৰ ইয়াৰ মতে হয় সেই কাৰণে ইয়াতে চাওক সিলেক্ট ক্যালেন্ডাৰ ইয়াৰ বুলি লিখা হৈছে এতিয়া ইয়াত আপোনালোকে 2024 বুলি পাব আৰু সিলেক্ট লিভছ টাইপত ইয়াতে আপোনালোকে কেজুৱেল লিভ বুলি সিলেক্ট কৰিব লাগিব আৰু তলত এই ঘৰটো নতুনকৈ আহিল ইয়াতে নতুনকৈ অহা যেটো অপচন ইয়াতে এই অপচনটো কি বুলি আহিল ইয়াতে আপোনালোকে চাওক হেকত ইয়াতে এটা ডিক্লাৰেচন আছে চাওক এই ডিক্লাৰেচনটো কি কৰা হৈছে সাৰ্ভিস বুকৰ মতে আপুনি আপোনাৰ তথ্যসমূহ মিলাই লৈছে তেনেকুৱা ধৰণে এটা ডিক্লাৰেচন দিব লাগিব আৰু এই ডিক্লাৰেচনটো দিলাৰ পিছত তলত সাবমিট অপচনটো দিব লাগিব এইটো নতুনকৈ আহিছে গতিকে ইয়াৰ আগৰ যিখিনি ভিডিঅ' বনাইছিলো যত নেকি আমি কৈছিলো যে কি লিভ আমাৰ জানুৱাৰী টু ডিসেম্বৰ হয় সেইটো সত্য প্ৰমাণিত হ'ল আৰু আমি আপোনালোকক যে কৈছিলো একাডেমিক ইয়াৰ এই যেটো আছে হেতু চেঞ্জ হ'ব এটো ইয়াত একাডেমিক ইয়াৰৰ পৰিৱৰ্তে কি হ'ল ক্যালেন্ডাৰ ইয়াৰ আহি গ'ল অৰ্থাৎ আমাৰ যিবিলাক ছুটিবিলাক জানুৱাৰী টু ডিসেম্বৰ হ'ল গতিকে এনেকুৱা ধৰণে আপোনালোকে লিভখিনি এড কৰক আৰু আগতে যিসকল ছাৰ বাইদেউ লিভ এড কৰিছে তেওঁলোকৰ কোনো ধৰণৰ লিভ এড কৰাৰ প্ৰয়োজন নাই কাৰণ আপোনালোকে যেহেতু লিভ এড কৰিছে যিসকলে 2023-24 বুলি লিভ এড কৰিছে তেওঁলোকৰ কোনো আৰু লিভ এড কৰাৰ প্ৰয়োজন নাই অলৰেডি তাত লিভ এড হৈ গৈছে মাত্ৰ আপোনালোকৰ একাডেমিক যেটো সেশনটোহে কি হৈছে পৰিৱৰ্তন হৈছে ছাৰবেদসকল ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব আৰু আমাৰ ফেসবুক আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে অনুগ্ৰহ কৰি ফলো কৰিব ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব